কি খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি কি হ'বলৈ গৈছে ভিডিঅ'টো আপোনালোকে থাম্বনেইল দেখিছে অলপ গম পাইছেই। আৰু এইকেইদিন লখিমপুৰলৈ আহি পিনি মানে ঘৰত থাকিবলৈ শান্তি পোৱাই নাই, ইফালৰ পৰা সিফাললৈ ঘূৰিয়ে ফুৰিবলগীয়া হৈছে। সকামৰ ঘৰলৈতো ৰেগুলাৰ গৈ থাকিবলগীয়া হৈছে। আৰু তাৰোপৰি ছোৱালীজনীৰ গাটো বেছিকৈ মানে বেয়া হৈ গ'ল, কাহ হৈ গ'ল, কফ হৈ গ'ল। সেইকাৰণে ভাবিছোঁ আজি ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। তাতে আজি সকামো আছে, কিন্তু সকামলৈ যোৱাৰ আগতে মেডিকেল লৈ গ'লোঁ আৰু সকামলৈ আহিলোঁ দিনত। আৰু দিনটো সকামৰ ঘৰতে ব্যস্ত থাকিলোঁ আৰু দিনত ভিডিঅ' কৰা নহ'ল, কিন্তু ভিডিঅ' কৰিম আৰু আজি খুৰাহঁতে ক'লে আজি থাকিবলৈ, আজি বুলিয়ে নহয় যেইবাৰে আহোঁ প্ৰতিবাৰেই কয় থাকিবলৈ, কিন্তু থাকিবলৈ সা সুবিধা বা সময় নিমিলে তেনেকৈ, কিন্তু আজি থাকি দিলোঁ। আৰু ভাত পানী খালোঁ, খাই বৈ পিনি এয়া ছোৱালী শুয়ে গ'ল। মই বোলো ভিডিঅ'টো অকণমান কৰি থওঁ। আৰু আজি সকামৰ শেষৰ দিন আছিলে, জ্ঞাতুলি আছিলে, আজি ব্ৰত ভাঙিলে সকলোৰে। আৰু ব্ৰত ভাঙিলে যেতিয়া আমি থাকিবলৈ আহিছোঁ, খুৰাহঁতে ৰুটি পুৰিও বনালে, মাংস আনিলে, ভাত আনিলে, এনেই সুমন বনালে। আৰু সেইবোৰনো কি দেখুৱাম আৰু আপোনালোকক। তো কালি ৰাতিপুৱাই আকৌ মামাহঁতৰ ঘৰত যাব লাগিব। আৰু আমাৰ পৰিয়ালটো যিহে ডাঙৰ, কেনেকৈ ভাবি মানে সকলোৰে ঘৰত এপাক গৈ আহিবগৈ লাগিব। ইয়াত চাওকচোন, ছোৱালী শুলে, টোপনিয়ে কিমান ধুনীয়াকৈ শুই আছে চাওকচোন। আমিও শুই যাওঁ আৰু ৰাতিপুৱা সোনকালে উঠি সকলোৰে ঘৰত এপাক গৈ মেলি আকৌ যাবগৈ লাগিব, তাতো কাম। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য দেখিছে আপোনালোকে। এয়া চাওকচোন, ৰাতিপুৱা মই শুই উঠি গা পা ধুলোঁগৈ, ধুই মেলি চাহ তাহ খালোঁ। খুৰীহঁতে বনালে আৰু তাই খেলি আছে। খুৰীহঁতৰ আগফালৰ সন্মুখতে শেৱালি গছ এজোপা আছে, চাওকচোন দেখি ইমান ভাল লাগে, একদম ধুনীয়াকৈ পৰি থাকে। ৰাতিপুৱা সময়ত মই অকণমান জোকাৰি দিছোঁ আৰু ফুল সৰি পৰিছে। আৰু এইফালে কাষত যে দেখিবলৈ পাইছে, সেইখন খুৰাহঁতৰ দোকান হয়। চাওকচোন, জোকাৰি দিছোঁ, শেৱালি ফুলবোৰ ধুনীয়াকৈ পৰি গৈছে। ওচৰৰ আইতা আছিলে, বুটলি নিলেহি আৰু মানে কেইপাত থাকি গ'ল। আৰু এতিয়া আমি ভাবিছোঁ আমি যাওঁগৈ, কাৰণ মামাহঁতৰ ঘৰৰ ফালৰ মানুহ কেইঘৰত কাৰো ঘৰত যোৱা হোৱাই নাই তেনেকৈ। তাতো এঘৰ দুঘৰত অকণমান গৈ আহিবগৈ লাগিব। তো এতিয়া ওলাই মেলি লওঁগৈ। ওলাই মেলি আকৌ কালি আপোনালোকক কৈছিলোঁৱেই, খুৰাহঁতৰ পৰিয়ালৰো দুঘৰমান ওচৰতে মানুহ আছে, খুৰীহঁত, সিহঁতৰ ঘৰতো গৈ আহিবগৈ লাগিব এপাক। পটককৈ গৈ মেলি আহি লওঁগৈ অকণমান। তাৰপাছতে আকৌ তাত যাম, লগ পাই আছোঁ ৰ'ব। আপোনালোকক আৰু এটা বস্তু দেখাম মই, বস্তু মানে আমাৰ সকামৰ ঘৰটোৰ অকণমান পৰিৱেশ দেখাম। এয়া চাওকচোন, গোটেই একদম গোট খাই আছে, যিহেতু কালি সকাম হৈ গৈছেহে। আৰু খুৰাহঁতৰ ঘৰৰ পৰা আহিলোঁ, এতিয়া ৰাতি ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিছোঁ। আৰু আজি আকৌ ভাত খাব মাতিছে মাজু মামাহঁতৰ ঘৰত। আৰু তালৈ ভাত খাবলৈ যাম মানে বেছি দূৰ নহয়, একেবাৰে ঘৰকেইটা লাগিয়ে আছে ওচৰতে। আৰু ছোৱালী গৈতো তাতে আছেগৈ, সন্ধিয়াৰ পৰা তাতে আছেগৈ। সৰু ল'ৰা ছোৱালী, মামাৰ ল'ৰা ছোৱালীকেইটা পাইছেতো। আৰু এইজনী চাওকচোন আহি পিনি তাই মোৰ ওচৰতে ৰখি আছে, মানে আমি ভাত খাবলৈ যোৱা কথা আছেতো। মামাৰ ছোৱালীজনী আহি পিনি ইয়াতে আছেহি। মই এনেই বিচনাতে অকণমান বাগৰ দিছোঁ। এয়া তাই চাওকচোন, ভিডিঅ' উঠাই দিলোঁ, লাজতে উঠি গুচি গ'লগৈ তাই। ইমান যে লাজ নহয় ইহঁতৰ মানে। তেতিয়াহ'লে ৰ'ব, সিহঁতৰ ঘৰলৈ গৈ লওঁ। আৰু এতিয়া সিহঁতৰ ঘৰলৈ আহিলোঁ। মামীহঁতে ভাত বনাই আছে আৰু মামাই মাংস কিবা আনিবলৈ ওলাই গৈছে। আহি পাবহি বাৰু, সকলোবোৰ বনাই মেলি হৈ গ'ল। এতিয়া মানে ভাত বনাই হৈ গ'ল, মাছৰ শাকখন বনাবলগীয়া বাকী আছেগৈ, চব গোটাই মেলি থৈ দিছে। আৰু টাইম বেছি হোৱা নাই বাৰু, হ'লেও আপোনালোকক একেবাৰে ভাত পানী খাই মেলি লগ পাই আছোঁ তেতিয়াহ'লে। আৰু ভাত পানী হোৱালৈকে ময়ো অকণমান সিহঁতৰ লগতে এনেই ধেমালি চেমালি কৰি মেলি থাকোঁ। আৰু সকলো সময়তেনো কি ভিডিঅ' কৰি থাকিম আৰু, নহয় জানো? তেতিয়াহ'লে ৰ'ব, লগ পাই আছোঁ ভাত পানী খাই মেলি আকৌ দেই। আৰু এতিয়া ভাত পানী খাই মেলি আহিলোঁ মানে একেবাৰে বিচনাতে পৰি দিলোঁহি। ছোৱালী টোপনিয়ে গ'ল, দেখিবলৈ পাইছে আপোনালোকে। তেতিয়াহ'লে ভাবিছোঁ আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আকৌ আহি আছোঁ এনে এটা ভিডিঅ' লৈ আজিলৈ, বাই বাই।